मोहतरम बुजुर्ग दोस्तों आज आल्लाहर आटाइतকৈ पसंदीदा बस्तु হৈছে দিন আৰু যিটো দিন আল্লাহে মনোনীত কৰিছে সেইটোকে দিন বুলি কয় বাকি সব বেদিন হয় দিন ইছলামত যিবিলাক দাখিল হৈ যায় সেইবিলাকক ইমানদাৰ বুলি কয় আৰু বাকিবিলাকক বেঈমান বুলি কয় আৰু ইছলামত দাখিল হ'বৰ কাৰণে আটাইতকৈ জৰুৰী বস্তুটোই হৈছে ইমান বাকি নামাজ রোজা হজ যাকাত যিখিনি রুকুন আছে সেইখিনি আমার জন্নতত মকামটো বঢ়াবৰ কাৰণে ইবাদত হয় ইমান হৈছে এজন মানুহে দিনে ইছলামত দাখিল হ'বকে এডমিশন ল'বৰ কাৰণে প্ৰথম উপায় যেনেকে এজন ল'ৰাই এডমিশন যদি নলয় সি লাগে বহুত কিতাপখিনি পঢ়ি একেবাৰে 100% পৰ উপযুক্ত হৈ যাব কিন্তু তাক পৰীক্ষা দিবলৈ দিয়া নহব গতিকে লাগে আখলাকৰ ক্ষেত্ৰত সবৰ ক্ষেত্ৰত আমাতকৈ হয়তো বহুত আগত থাকিব পাৰে কিন্তু হাছৰৰ ময়দানত তেওঁলোকক কোনো পৰীক্ষাই লোৱা নহব আল্লাহে পৰীক্ষা নলয় ডাইৰেক্ট ফেইল যেনেকে এডমিশন নোলোৱা ল'ৰাটো এডমিট কাৰ্ডে নাই সি মেট্ৰিক পৰীক্ষা দিবৰ কাৰণে হুলস্থুল কৰিলেও নহ'ব মই 100ৰ ভিতৰত 100 পাম চবতে মোক দিবই লাগিব নট আৰু তাক এলাউ কৰা নহ'ব ই এডমিট কাৰ্ডে পোৱা নাই এডমিশন লোৱাই নাই গতিকে আজি নহ'ব তাত যিমানে হুলস্থুল নহ'ব গতিকে ঠিক তেনেকুৱা বস্তু আকৌ ইমান লৈ পেলাই এনেকুৱা এটা বস্তু ইমান লৈ পেলাই যদি আমি দুনিয়াৰ পৰা যাব পাৰোঁ তেতিয়াহ'লে আল্লাহ পাকে আমাক দুনিয়াতকৈ 10 গুণ ডাঙৰ এখন জন্নত দিবই একদম কম দৰ্জাৰ এজন মুমিন যিজন একেবাৰে কমটি মান লৈ একেবাৰে কোনোমতে সোমালে জন্নতত গৈ আখিৰ মানুহটো শেষ মানুহটো সেইদিনাখনো সেই মানুহটোৱে 10 গুণ ডাঙৰ জন্নতখন পাব সেইটো আল্লাহ পাকৰ ঘোষণা হয় আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ দিছে মেহনতটো এতিয়া আমাক বেছি জৰুৰী আছে ইমানৰ সেইকাৰণে কাৰণ ইমানৰ ওপৰতহে আল্লাহ পাকে আমাৰ পৰীক্ষা ল'ব সেইদিনাখন আৰু তেতিয়াহে নামাজ আৰু ৰোজা হজ জাকাতৰ কুৱেশ্যনটো এৰাই যাব যদি আমি ইমান হাৰা হৈ যাওঁ তেতিয়াহ'লে নামাজ ৰোজা হজ জাকাত আমাৰ যিমানেই নাথাকক আমাৰ সেইখিনি বেকাৰ হৈ যাব আৰু ইমান এটা কথাৰ ওপৰত খালি লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ এজন মানুহে একিনৰ সাথে পৰি দিয়ালৈকে ইমানদাৰ হৈ যায় যেনে এজন মানুহ বোকাখাটৰ পৰা বাছত উঠিলে এজন অমুছলিম মানুহ বেদিন মানুহ বোকাখাটৰ পৰা বাছত উঠিলে গুৱাহাটীলৈ যাবলৈ কিবা কাৰণে লতাবাৰী পাওঁতে তাৰ অকস্মাতে ফিকিৰ হৈ গ'ল নাই মই মুছলমান হৈ যোৱাই ভাল কিবা এটা দেখিলে সি মনে যদি পঢ়ি ল'লে একদম অন্তৰে সৈতে যদি কলিমাটো পঢ়ি ল'লে সেই মানুহটো কিন্তু মুছলমান হৈ গ'ল কোনো ইয়াৰ কাৰণে আনুষ্ঠানিকতা কোনো প্ৰয়োজন নাই কৈছে আল্লাহ এই কামটো ইমান সহজ কৰি থৈছে যেনেকৈ বাকী বস্তুবোৰ দুনিয়ালৈ যিমান বস্তু যিবিলাক জৰুৰী হৈছে যেনেকৈ বতাহ পানী সহজ কৰি দিছে আল্লাহে ইমান বস্তু আল্লাহে সহজ কৰি থৈছে এই ফৰজটো আল্লাহে সহজ কৰিছে যাতে সহজতে এজন মানুহে লৈ ল'ব পাৰে গাড়ীত গৈ থাকোঁতে এজন মানুহ বেদিন এজনে পঢ়ি দিয়াৰ লগে লগে মুছলমান হৈ যাব কিন্তু অন্তৰেৰে পঢ়িব লাগিব তাৰ অৰ্থটো নহয় যে এনেই পঢ়িলে এজনে নাটক কৰিছে মুছলমানৰ ভাও লৈছে অভিনয় কৰিছে সি মুছলমানৰ ভাওলৈ 50 বাৰ পঢ়ি কিন্তু সি মুছলমান হৈ যোৱা নাই কাৰণ সি অভিনয়হে কৰিছে সি অন্তৰে বস্তুটো লোৱা নাই আৰু এই মানুহজনে অন্তৰে পঢ়াৰ কাৰণে সি ইমানদাৰ বনি গ'ল আল্লাহে সহজ কৰিছে এইটো বস্তু ইজি কৰি পেলাইছে বাকীবিলাকৰ কাৰণে আনুষ্ঠানিকতা আছে যেনেকৈ নামাজ পঢ়িবৰ কাৰণে জায় নামাজ লগাব লাগিব আপুনি অজু কৰিব লাগিব গোচল কৰিব লাগিব চব আপুনি বহুতখিনি কথা নীতি নিয়ম মানিহে নামাজ পঢ়িব পাৰিব ৰুকু চিজদা কেৰাত চব আহিছে কিন্তু ইমানৰ ক্ষেত্ৰত একোৱেই নাই কথা বুজি পাইছে ৰোজাৰ ক্ষেত্ৰত বহুত নীতি নিয়ম আছে হজৰ ক্ষেত্ৰত গোটেই ৰুকুন নীতি নিয়ম বুজি ল'ব লাগিব জাকাতৰ ক্ষেত্ৰত নীতি নিয়ম বুজি লৈ কৰিব লাগিব কিন্তু ইমান এনেকুৱা এটা খৰচ যে এজন মানুহে খালী পঢ়ি দিয়াৰ লগে লগে ইমানদাৰ বনি গ'ল আৰু সেই গাড়ীখন যদি সেই লতাবাৰীত মানুহজনে মাত্ৰ ইমানদাৰ অকণমান দূৰত যদি ক'লে হাওৰাত যদি এক্সিডেণ্টৰ মানুহ মৰি গ'ল তো সি ইমানদাৰ হৈ মৰি গ'ল সি বাচি গ'ল এনেকুৱা এটা বস্তু হৈছে ইমান আৰু ঠিক তেনেকৈ ইমান যেনেকৈ খুব সহজত আল্লাহ পাকে ল'বৰ কাৰণে উপযুক্ত এটা বস্তু দি দিছে যে খালি এই কলিমাটো পঢ়ি দিবলৈ আৰু অন্তৰে বিশ্বাস কৰে যে ইমান আহে ইমানটো নষ্ট হ'বৰ কাৰণে খুব সহজত গুচি যায় শয়তানে কিন্তু ইমানৰ ওপৰত মানুহক হামলা কৰে ইমানৰ ওপৰত হামলা কৰে যাতে সি বেইমান হৈ যায়
সেইকাৰণে কৈছে ইমানৰ ওপৰত খুব হুঁচিয়াৰ থকা। ইমান এনেকুৱা এটা বস্তু আল্লাহ পাকে কৈছে, আল্লাহৰ এনেকুৱা এটা হুকুম হয় যে তোমালোকে 24 ঘণ্টাৰ জিন্দগী মৃত্যুলৈকে তোমালোকে ইমানৰ ওপৰত পুৰা ইস্তেকামত থাকিব লাগিব। মৃত্যুৰ আগমুহূৰ্তত ইমান জৰুৰী আছে। এজন মানুহে পায়খানাত যাবৰ সময়তো তেওঁৰ ওপৰত ইমানৰ ফৰজ। সেই সময়ততো নামাজ নালাগে, খোৱাৰ সময়ত, খাবৰ সময়ততো নামাজ নাই, ৰোজা নাই, হজো নাই, জাকাত নাই, খাবৰ সময়ত ইমান জৰুৰী আছে যে আল্লাহে মোক খুৱাই আছে। কৈছে এজন মানুহ লেট্ৰিনত গৈ আছে, তাত সি ইমানৰ তাত তাকাজা আছে যে তাত বহি চিন্তা কৰিলে যে আল্লাহৰ হুকুমত, এইটো দিলেৰে চিন্তা কৰিলে আল্লাহৰ হুকুমত মোৰ পেটৰ গেলা বেয়া বস্তু বাহিৰ কৰি আছে, আল্লাহ ইচ্ছা কৰা মোক পেট ফুলাই মাৰিব পাৰিলেহেঁতেন, 5 দিন বন্ধ কৰাহেঁতেন মই 2 লাখ টকা দিবলগীয়া হ'লহেঁতেন ডাক্তৰক, তবু মোৰ বচাৰ কোনো হেৰি নাই, আৰু আল্লাহ ইচ্ছা কৰিলে মোৰ লেট্ৰিন কৰোৱাই মোক আল্লাহ মাৰিব পাৰিলে। এইটো তাক ইমান আছে, তাকতো নামাজ ৰোজা হজ জাকাত দৰকাৰ নাই। কৈছে 24 ঘণ্টাৰ জিন্দগীত ইমানৰ ওপৰত হুঁচিয়াৰ থকা আমি সকলোৰে কাৰণে জৰুৰী হয়। সেইকাৰণে ইমানৰ এটা মেহনত দিছে। কৈছে ইমানৰ মেহনতৰ জৰিয়তে ইমানটো বাঢ়িব। ইমান মেহনতৰ যোগেদি ইমানটো বাঢ়ে। এটা আৱামৰ কাৰণে যিটো বুজুৰ কাৰণে যিটো নিয়ম দিছে যে ইমানৰ ৰাস্তাত আমি যেতিয়া নিজৰ ঘৰ দুৱাৰ ত্যাগ কৰি ওলাই যাম তেতিয়া আমাৰ ইমানৰ তৰক্কি হ'ব। আজি আমি যেতিয়া এটা ঘৰৰ যেতিয়া সোমাই আছো তেতিয়া ঘৰৰ বাকীবিলাক মানুহে ঘৰৰ মুৰব্বীৰ ওপৰত ইমান বনাই বহি আছে। এইটোৱেই চিৰিক, চবতকৈ ডাঙৰ চিৰিক হৈছে নিজৰ ঘৰৰ মুৰব্বীৰ ওপৰত যিটো আশা কৰি বহি থাকে যে এওঁ থাকিলেহে মই খাবলৈ পাওঁ, এওঁ থাকিলেহে মোৰ ঘৰটো চলে। কৈছে আটাইতকৈ ডাঙৰ চিৰিক হৈছে ঘৰৰ মুৰব্বী। বহুত ডাঙৰ কথা। সেইকাৰণে বুজুগান দিনে কৈছে যে ঘৰৰ মুৰব্বীৰ পৰা গোটেই মানুহবোৰ, প্ৰত্যেক মানুহে প্ৰত্যেকৰ পৰা জুদা হৈ যাওক, গৈ পেলাই আল্লাহৰ ৰাস্তাত গতি কৰক। তাৰপিছত যেতিয়া দেখিব আল্লাহ ৰব্বুল ইজ্জত সকলোকে সুখাই ৰাখিছে, আল্লাহ ৰব্বুল ইজ্জত চবৰ কাম কৰিছে, তেতিয়া ইমানৰ তৰক্কি হ'ব। কথা ধৰি পাইছে? আজি আমাৰ গোটেই ঘৰবিলাকত আমি ভাবি আছো আমি মুছলমান হয়, আমি ইমানদাৰ হয়, অথচ আমাৰ ইমানটো নিজৰ ওপৰত নষ্ট কৰিছো। মই নিজকে মই বুলি ভাবিছো, মই নাথাকিলে মোৰ ঘৰটো কেনেকৈ চলিব, মই নাথাকিলে কেনেকৈ চলিব, মই নিজকে নিজৰ ওপৰতে চিৰিক কৰি বহি আছো, মই নিজকে মানে একদম পুৰা আসন এখন লৈ বহিবলৈ বিচাৰি আছো। কৈছে এইটো বস্তুৰ কাৰণে ঘৰৰ ভিতৰত চিৰিক সোমাইছে। আল্লাহ চিৰিক ব্যতীত চব ক্ষমা, চব গুনাহে মাফ কৰি দিয়ে। এই বস্তুটো ওলাবৰ কাৰণে বুজুৰ্গান দিন আমাক ওলাই যাবলৈ কৈছে, আল্লাহৰ ৰাস্তাত বাহিৰবলৈ কৈছে। জাকাৰিয়া আলাইহিস সালামে যেতিয়া ইলিয়াছ ৰহমতুল্লাহ আলাইহি জাকাৰিয়া আলাইহিস সালামক এই কথাখিনি বুজাইছিলে, যেতিয়া জাকাৰিয়া আলাইহিস সালামে ইলিয়াছ ৰহমতুল্লাহ কৈছিল কিয় মই মাদ্ৰাছাৰ মেহনত কৰি আছো, মইতো খানকাহৰ মেহনত কৰি আছো, কিয় মোৰ ইমান নবনিব নেকি? তেওঁ কৈছিলে নহয়, বনিব, কিন্তু যিটো ইমান বনিব তুমি আল্লাহৰ ৰাস্তাত গতি কৰোঁতে বনিব। তাৰ কাৰণটো দেখুৱাইছিলে কিয়? কাৰণ খানকাহৰ নিজাম বা মাদ্ৰাছাৰ নিজামত এজন মানুহে জানে যে মোৰ সেই মাদ্ৰাছাতে যাব লাগিব, সি জানে তাৰ গোটেই মাহলটো পৰিৱেশ দেখিছে। সদায় সেইখন মাদ্ৰাছাত আছে, তাৰ লেট্ৰিন বাথৰুম পানীৰ সুযোগ খোৱা বোৱা চব তাৰ জনা হৈ গ'ল। আৰু এজনে খানকাহত আহিলে 40 দিনৰ নিয়ত কৰিলে, এটা মছজিদত বহিলে, খানা পিনা সব ইন্তজাম কৰা আছে, সি বহিছে আল্লাহৰ ইবাদত কৰি আছে। কিন্তু এজন মানুহে যেতিয়া আল্লাহৰ ৰাস্তাত 40 দিন বা 3 চিলা যায়, সি তেতিয়াও নাজানে আগমুহূৰ্তলৈকে ক'ত যাব, কেনেকুৱা মছজিদ, কোন মহল্লাত মানুহ কেনেকুৱা, একো নাজানে। ধৰি পাইছা? খাবলৈ পাব কি একো নাজানে। সেইকাৰণে সি ঠক্কৰ মাৰে। কোনোবা এটা মহল্লাত মাদ্ৰাছাত বা খানকাহত কি হয়, ইন্তজাম কৰি খাতিৰ বাতিৰ কৰি আনে। আৰু এনেকুৱা আমাৰ সাথীয়ে যেতিয়া মেহনতত যায়, কোনোবা এটা মহলাত গেট আউট কৰি দিয়ে, ওলাই যোৱা, এইটো মছজিদত জামাত থকা নহ'ব। এটা মছজিদত তাক ইস্তেকবাল কৰি লয়, এটা মছজিদত সি ভাল সুবিধা পালে, এটা মছজিদত সি বিৰাট বেয়া সুবিধা পালে, এটা মছজিদত তাৰ তৰবিয়ত তাৰ ভাল খানা পালে, এটা মছজিদত সি খানাই নাপালে। এতিয়া ইমান খালি আজবৰ কথা। আৰু যেতিয়া ওলাই গৈছে ঘৰৰ মানুহৰ তালুক নাই, ক'ত গৈছে কি কথা নাজানো, দিল্লী গ'ল, ক'ত আছে, কোন মছজিদ আছে নাজানো। সি আগমুহূৰ্তলৈকে নাজানে কোন মছজিদত লোক হ'ব, তাত অচিনাকি মানুহে তাৰ লোক বনাব, আমুকত যাব লাগিব, সি গৈ আছে ঘূৰি আছে, ক'বই নোৱাৰে। ধৰি পাইছেনে? সেইটো কাৰণে ইমানৰ তৰক্কি ইয়াত বাঢ়ে। জাকাৰিয়া ৰহমতুল্লাহ এই কথাষাৰ স্বীকাৰ কৰিছে, কথাষাৰ সত্য কথা, নিজেই লিখিছে যে তবলিকৰ সদ উত্তৰ কিতাপখনত লিখিছে, নিজেই লিখিছে। গতিকে মহত্তম বুজুৰ্গ দোস্ত, মাদ্ৰাছা শিক্ষাত ইলিম শিকোৱা হয় আৰু ইলিমৰ ইমানৰ লগত তালুক আছে, কিন্তু তাৰ অৰ্থটো নহয় যে ইলিম সম্পূৰ্ণ ইমান। বহুত ইলিমদাৰ মানুহৰ পৰাও কেতিয়াবা এনেকুৱা ভুল হৈ যায় যাৰ কাৰণে তেওঁ কম নষ্ট কৰি পেলায়, যাৰ কাৰণে ফিৰকা ওলাই যায়। আৰু বুজুৰ্গানৰ দিনত আমাৰ
মোল্লা ছাদ চাহাবৰ ওচৰত প্ৰশ্ন কৰা হৈছিল যে হজৰতজী 73 ফিৰকা যে দুনিয়াত বাহিৰ হ'ব আৰু মাত্ৰ এক ফিৰকাহে জন্নতত যাব, বাকী ফিৰকাবিলাক জহন্নমত যাব, সেই ফিৰকাটো কোনটো? মোল্লা ছাদ চাহাবক প্ৰশ্ন কৰিলে। তেতিয়া ক'লে সেইটো ফিৰকা যিটো ফিৰকাই বাকী ফিৰকাক, বাকী মানুহক আল্লাহৰ লগত জুৰুৱাৰ মেহনত কৰিব, সেইটোৱে জন্নত যাব। আৰু সুন্দৰ উত্তৰ দিছে। আৰু বুজুগাৰ দিনৰ উত্তৰবিলাক বহুত বেলেগ ধৰণৰ। বুজুগাৰ দিনত তেখেতক কোনোবা এজন মানুহে আহি পেলাই প্ৰশ্ন কৰিছে যে হজৰতজী শেষ কৰি দিছোঁ মই, হজৰতজী মোৰ 2টা ল'ৰা আছে। কেনেকুৱা উত্তৰ দিছে? মোৰ 2টা ল'ৰা আছে, আপুনি দোৱা কৰক মোৰ ল'ৰা 2টা যেনে ইমাম হুছেইন ইমাম হাছানৰ নিচিনা হৈ যায়। তেখেতে ক'লে হা बनेगा पहले आपको हजरत आली जैसा बनना है, आपका बीबी को बीबी फातिमा जैसी बननी है, वो बनेगा। কিমান ধুনীয়া উত্তৰ দিছে হা। আৰু মুস্তুৰাতৰ বিষয় লৈ পেলাই উলামাৰ জামাতে গৈ তেখেতক প্ৰশ্ন কৰিছে যে হজৰতজী आपने क्या कर रहा है, मुस्तुरात को आप घर से बाहर निकाल दिया, जमात बना दिया आपने, ये कहाँ का सिलसिला है, कहाँ से आपको मिला ये बात? कहते बोले या अल्लाह मैंने मुस्तुरात को बाहर निकाल लिया। अरे जो मेरा मुस्तुरात बाजार घूम रही है बेपर्दा बेनकाब, मैं तो पर्दा नशीन औरत को जमात बना के उनको समझा बुझा के घर में लाने के कोशिश में लगा हूं। কি কৈছে উত্তৰ? আৰু সঁচা কথা, এটা এটা নিজাম। পৰ্দা নচিন আউৰত কিছুমানক বুজাই মেলি মই এটা মহল্লালৈ এটা নিয়মৰ ভিতৰত পঠিয়াই বেপৰ্দা আউৰতখিনি বুজাই চমজাই ভিতৰত অনাৰ মেহনতে কৰিছোঁ। মৌলানাসকলে ক'লে বহুত চহী মেহনত হ'ল। তেখেতে কৈছে কিছুমান বস্তুৰ কাৰণে কিছুমান বস্তু হেৰিৰ যোগেদি আল্লাহৰ তৰফৰ পৰা এইবোৰ হেৰিৰ যোগেদি আহে। চব বস্তু দলিল কিতাপ হদিছত চব বস্তু এইবিলাক বস্তু নহ'ব। আৰু এইটো উলমা এতিয়া মানি লৈছে। দেওবন্দৰ উলমাসকলে কথাটোত ছাপোৰ্ট দি আছে আৰু গোটেই উলমাসকলো আজি এই কামত জড়িছে আল্লাহৰ ৰহমতত। এটা মহত্তম বুজিব বস্তু, এই কামটোৰ কাৰণে ইমান শিকিবৰ কাৰণে ইমানৰ ৰাস্তাত মেহনত আমাৰ কাৰণে জৰুৰী হয়। আমি যাবই লাগিব। তাৰ কাৰণে আমি সকলোৱে নিয়ত কৰোঁ আৰু আল্লাহৰ ওচৰত দোৱা কৰোঁ আল্লাহ পাকে যাতে আমাক এই কামটোত আগবঢ়াই দিয়ে, মোৰ ঘৰ মোৰ গোটেই মহল্লা যাতে এই কামত জুৰি যায়, তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰোঁ। আল্লাহ পাকে কোৱা শুনাত আমাক বেছি আমল কৰিবলৈ তৌফিক দান কৰিম।